জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থানক অপবিত্ৰ কৰাৰ চেষ্টা মেলাৰ নামত চলা অশ্লীল নৃত্যৰে দল উৎসৱ উপলক্ষে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰত আজিৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰংমেলাৰ যাদু প্ৰদৰ্শনৰ নামত চলিছে যুৱতীৰ অশ্লীল নৃত্য মুকলিভাৱে চলিছে ৰিং আৰু লটাৰী খেল আনকি ওচৰত বজা মাইকৰ শব্দই কৰিছে ছাত্ৰ ছাত্ৰীক পঢ়াত অসুবিধা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ সময়তে এনেদৰে ৰংমেলাৰ নামত একাংশ স্বাৰ্থলোভী ব্যক্তিৰ ছত্ৰছায়াত এনেদৰে মুকলিকৈ চলা নৃত্য গীতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত বাৰুকে প্ৰভাৱ পৰিব বুলি উদ্বেগ প্ৰকাশ কৰিছে সত্যনাৰায়ণ বৰাই আপোনালোকৰ দৌল মহোৎসৱ আৰম্ভ হৈছে শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰত আপোনালোকে যিটো অৰ্ডাৰ পাইছে কি আছে তাত আমাৰ গুৰুজনাৰ পৰা পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰৰ আজিৰ পৰা আমাৰ দৌল উৎসৱৰ আৰম্ভ হৈছে আমাৰ সন্ধিয়া 8টা বজাত আমাৰ গোঁসাইমূৰত তেল দিব তাৰ লগে লগে আমি অসম গভৰ্ণমেণ্টৰ পৰা বা মৰিগাঁও জিলা উপায়ুক্তৰ পৰা যিটো আমি পাৰ্মিশ্যন আনিছোঁ তাত যিখন আমাৰ ৰংমেলা পাতিছোঁ সেই ৰংমেলাত কিছুমান বস্তু আমি বাদ দিবলগীয়া হৈছে যিহেতু সেইবিলাক বস্তুৱে আমাক বৰ সমাজৰ ক্ষতিকাৰক যিখিনি বস্তুৱে আমাৰ সৰু ল'ৰা ছোৱালী বা ডাঙৰৰ ভিতৰতো ক্ষতি কৰিব পাৰে গতিকে মই আমাৰ চৰকাৰৰ নিৰ্দেশ মতে আমাৰ উপায়ুক্তৰ নিৰ্দেশ মতে ইয়াত আমাৰ যি জোৱা খেল নহ'ব কোনো লটাৰী খেল নহ'ব কোনো আপোনাৰ নাচ গান নহ'ব যদি এইবিলাক আমাৰ অথৰিটি বাহিৰত কৰে তেতিয়াহ'লে তেওঁলোক ৰেছপনচিবল হ'ব মই কমিটিৰ তৰফৰ পৰা জনাইছোঁ গতিকে তাৰ বাবে মই জগৰীয়া হ'ব নোৱাৰোঁ নাই ইতিমধ্যে দেখা গৈছে যে ইয়াত চিত্ৰ আহিছে আপোনাৰ লটাৰী খেল আহিছে আৰু বিভিন্ন ধৰণৰ এইবিলাক জোৱাৰ লগত যিবিলাক আমি জোৱা বুলি ক'ব পাৰোঁ এনেকুৱা ধৰণৰ খেল আহিছে তেওঁলোকে যদিও তেওঁলোকে আনিছে কিবা পোষ্টাৰ চোষ্টাৰ আহিছে তথাপি অৰাতে থাকক তেওঁলোকে কৰিব নোৱাৰিব আপুনি সেইসকলক কৈ দিছেনে নাই মই সেইখনক আগতেই দিছোঁ আৰু কাগজো তেনেকৈ লেখা আছে গতিকে কাগজৰ মতে তেওঁলোকে কৰিব লাগিব অন্যথা তেওঁলোক দোষণীয় হ'ব মানে ময়ো ইয়াতে আছোঁ সত্ৰতে আছোঁ মই ইয়াত ঘূৰি আছোঁ যদি তেনেকুৱা বেয়া পৰিৱেশ পাওঁ তেতিয়াহ'লে মই আইনগত ব্যৱস্থা ল'বলৈ মই বাধ্য হ'ম হ'ব